আমাৰ এই পৃথিৱীখনত এনেকুৱা এটা সাগৰ আছে যেটো সাগৰত যদি আপুনি পৰি যায় ওপৰৰ পৰা তেনেহলে আপুনি কেতিয়াও ডুবি নাযায় অৰ্থাৎ আপুনি যদি সাঁতুৰিব নাজানে তেতিয়াও মানে আপুনি সেই সাগৰটোত ডুবি নাযায় আৰু এনেকুৱা ইন্টাৰেষ্টিং বহুতো ৰহস্য লৈ আপোনালোকৰ মাজত মই আহিছো আজি আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব এনেকুৱা 10টা ইন্টাৰেষ্টিং ৰহস্যময় ফ্যাক্টছ যদি আৰু আপোনাক এনেকুৱা ৰহস্যময় ফ্যাক্টছ লাগে তেনেহলে তলত কমেন্ট কৰি ক'ব মই মাজে মাজে এনেকুৱা ধৰণৰ ফ্যাক্টছ লৈ আহিবলৈ চেষ্টা কৰি থাকিম তো নিশ্চয় আপোনালোকৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিব তো সম্পূৰ্ণ এই ভিডিঅ'টো চাই থাকক যাতে আপুনি গম পায় যে ক'ত আছে সেই সাগৰটো যে আপুনি তাত কেতিয়াও ডুবি নাযায় যদি আপুনি সাঁতুৰিব নাজানে জাস্ট আপুনি সাগৰটোত ভাহি থাকিব তো বেছি দেৰি নকৰাকৈ আৰম্ভ কৰিছো ভিডিঅ'টো আৰু লগতে আপোনালোকক কৈছো আজি 50টা লাইকৰ টাৰ্গেট আপুনি কমপ্লিট কৰি দি দিব আৰু লগতে এই ভিডিঅ'টো ভাল লাগিলে সকলোলৈ শেয়াৰ কৰি দিব তো বেছি দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টো তো ফ্যাক্টছ নম্বৰ 1 হেতু হল 1940 চনত দুখন এৰোপ্লেন আকাশত উৰি আছিল আৰু উৰি থাকতে এখন আনখনৰ তলত আছিল কিন্তু হঠাতে কিবা বিজুতিৰ বাবে দুয়োখন এৰোপ্লেনৰ মাজত খুন্দা খালে আৰু এখন এৰোপ্লেন আহি আনখন এৰোপ্লেনৰ ওপৰত এনেকৈ লগ লাগিলে আৰু লগ লগাৰ পিছত দুয়োখন এৰোপ্লেন নিজৰ মাজতে মানে আঠা খাই ধৰিল অৰ্থাৎ দুয়োখনৰ ওপৰত মানে লগ হৈ গল অৰ্থাৎ এখনৰ ওপৰত আনখন লগ হৈ গুচি গল আৰু লগ হোৱাৰ পিছত বহুতে ভাবিছিল যে সেই এৰোপ্লেনখনৰ এক্সিডেন্ট হৈ যাব বা জুই জ্বলি সকলোবোৰ মানুহ তাত মৃত্যু হৈ যাব কিন্তু তেনেকুৱা নহলে অৰ্থাৎ যি দুখন এৰোপ্লেন লগ লাগিছিল ওপৰত থকা যিখন এৰোপ্লেন আছিল সেই এৰোপ্লেনখনৰ ইঞ্জিনটো বন্ধ হৈ গৈছিল অৰ্থাৎ ইঞ্জিনে কাম নকৰা হৈ গৈছিল আৰু সেই ওপৰত থকা এৰোপ্লেনখন সেই তলত থকা এৰোপ্লেনৰ লগত এনেকৈ লগ হৈ গৈছিল কিন্তু যিখন তলত থকা এৰোপ্লেন আছিল সেই এৰোপ্লেনখনৰ ইঞ্জিনটোৱে কাম কৰি আছিল আৰু পাইলটে সেই এৰোপ্লেনখনক ল্যান্ড কৰিব পাৰিলে আৰু তেনেকৈ ওপৰত যিখন এৰোপ্লেন আছিল সেই এৰোপ্লেনখনো ধুনীয়াকৈ ল্যান্ড হল এয়াৰপৰ্টত অৰ্থাৎ গোটেই দুখন প্লেনত যিমান মানুহ আছিল সেই সকলোবোৰ মানুহ বাচি গৈছিল অৰ্থাৎ সেই মানুহবিলাকৰ এজনৰো মৃত্যু নহলে কাৰণ ইমান ওজন এই এৰোপ্লেনখনে কেনেকৈ ৰাখিব পাৰিলে বা এটা ইঞ্জিনে দুখন এৰোপ্লেনৰ ওজন কেনেকৈ ৰাখি এই এৰোপ্লেনখন ল্যান্ড কৰাত সহায় কৰিলে হেতু এতিয়ালৈকে কোনে উলিয়াব পৰা নাই কিন্তু এটো হৈ গৈছে 1940 চনত এতিয়া ফ্যাক্টছ নম্বৰ 2 কৈছো এজনী ছোৱালী এটা ওখ বিল্ডিঙৰ পৰা আত্মহত্যা কৰাৰ কাৰণে মানে জাপ মাৰিছিল আৰু সেই বিল্ডিংটো আছিল 86 ফ্লোৰ অৰ্থাৎ 86 নম্বৰ ফ্লোৰটোৰ পৰা সেই ছোৱালীজনীয়ে জাপ মাৰিছিল আত্মহত্যা কৰিবলৈ কিন্তু সেই ছোৱালীজনীৰ মৃত্যু নহলে কেনেকৈ নহলে সেই ছোৱালীজনীয়ে যেতিয়া জাপ মাৰিছিল 86 নম্বৰ ফ্লোৰৰ পৰা তো জাপ মৰাৰ পিছত সেই সময়ত বাহিৰত বতাহৰ স্পিডটো বহুত বেছি আছিল আৰু বতাহৰ স্পিডটো বহুত বেছি থকাৰ বাবে সেই ছোৱালীজনীক বতাহে উৰাই লৈ গৈ 85 নম্বৰ ফ্লোৰৰ খিৰিকীৰ ভিতৰেৰে সোমাই দিলে আৰু তেনেকৈ সেই আত্মহত্যা কৰিবলৈ ওলোৱা ছোৱালীজনীৰ জীৱনটো ৰক্ষা কৰিছিল এতিয়া কৈছো ফ্যাক্টছ নম্বৰ 3 হেতু হল আমেৰিকাৰ এখন এৰিজোনা নামৰ চহৰ আছে যিখন চহৰৰ নাম নাথিং আৰু সঁচাকৈ এই চহৰখনত কোনো নাই অৰ্থাৎ মানুহ কোনো নাই এই গোটেই চহৰখনৰ ভিতৰত অৰ্থাৎ সম্পূৰ্ণ এমটি হৈ আছে এই চহৰখনত অৰ্থাৎ চহৰখনৰ নামটো যেনেকুৱা চহৰখনৰ ভিতৰতো তেনেকুৱাই পৰিবেশ নাথিং মানে একো নাই আৰু ফ্যাক্টছ নম্বৰ 4 কৈছো বলিভিয়া দেশৰ এখন পাহাৰ আছে যি পাহাৰখনৰ নাম হল অসমীয়াত মই কৈ দিছো পাহাৰখনে মানুহ খায় অৰ্থাৎ মানুহ খোৱা পাহাৰ কেনে কিয় কলো মানুহ খোৱা পাহাৰখনে নিশ্চয় মানুহ নাখায় কিন্তু সেই পাহাৰখনত যিবোৰ মানুহ আজিলৈকে ভ্ৰমণ কৰিব গৈছে সেই সকলোবোৰ মানুহৰ মৃত্যু প্ৰায় নিশ্চিত কাৰণ সেই পাহাৰখনৰ পৰা ঘূৰি অহা মানুহৰ সংখ্যা বহুত কম আৰু আজিলৈকে প্ৰায় 80 লাখ মানুহৰ সেই পাহাৰখনত মৃত্যু হৈছে গতিকে সেই পাহাৰখনৰ এটা নাম পাইছে মানুহ খোৱা পাহাৰ বুলি নিশ্চয় আপোনালোকে গম পাই আছে এনেকুৱা ইন্টাৰেষ্টিং ফ্যাক্টছ যদি আৰু আপোনালোকক এনেকুৱা ফ্যাক্টছ লাগে তলত কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো সকলোলৈ শেয়াৰ কৰি দিব আৰু এতিয়া কৈছো 5 নম্বৰ ফ্যাক্টছটো আইসল্যান্ড এখন এনেকুৱা দেশ যিখন দেশত যেটো আমাৰ মানে পুলিচৰ যেটো কাম অৰ্থাৎ চুৰ ধৰা বা ডকাইতি ধৰা বা যিকোনো ক্ৰাইম হলে ধৰা তেনেকুৱা কাম পুলিচে আইসল্যান্ড নামৰ দেশখনত মাত্ৰ এবাৰ কৰিছিল স্বাধীনতাৰ পিছত আৰু আজিলৈকে আইসল্যান্ড নামৰ দেশখনত তেনেকুৱা কোনো দিনে আহি পৰা নাই যে তাত কিবা চুৰি হৈছে বা কিবা ক্ৰাইম হৈছে অৰ্থাৎ 1944 চনৰ পৰা আজি 2019 চনলৈকে সেই দেশখনত পুলিচে মাত্ৰ এবাৰে চুৰক ধৰিছিল আৰু আজিলৈকে সেই দেশত পুলিচে এতিয়ালৈকে কোনো ডকাইত ধৰা নাই বা কোনো ক্ৰাইম কৰা মানুহক ধৰি পোৱা নাই কাৰণ তাত এনেকুৱা ক্ৰাইম কেতিয়াও হোৱাই নাই এবাৰত বাদে আৰু তাত থকা পুলিচ বিলাকে পিস্তল লৈ ঘূৰি নফৰে আমাৰ ইয়াত থকাৰ দৰে কাৰণ তাত কোনো ক্ৰাইম নহয় সকলোৱে জানে কেৱল মাত্ৰ এবাৰ হৈছিল ক্ৰাইম ভাবি চাওক কেনেকুৱা লাগিব তাত থাকি যেহেতু তাত কোনো ভয়ে নাই চুৰ অহা বা ক্ৰাইম হোৱা বা আপোনাক কোনোবাই ডকাইতি কৰি লৈ যোৱাৰ কোনো চান্স নাই সেই আইসল্যান্ড নামৰ দেশখনত তো ফ্যাক্টছ নম্বৰ 6 টো কৈছো যে মানুহৰ যদি কিডনি এটা বেয়া হৈ যায় তো কিডনি বেয়া হোৱাৰ ফলত যদি এজন মানুহে আন এজন মানুহৰ পৰা কিডনিটো লৈ আহে আৰু লৈ অহাৰ পিছত যদি সেই কিডনিটো সেইজন মানুহৰ দেহত সম্পূৰ্ণৰূপে মানে স্থাপিত কৰিব পৰা যায় তো তেতিয়া সেই যিজন মানুহৰ পৰা এইজন মানুহে কিডনিটো ললে এই মানুহজনৰ গাত সেইজন মানুহৰ কিছুমান গুণ আহি যাব পাৰে অৰ্থাৎ আহি গৈছে তেনেকুৱা ফ্যাক্টছ বহুত আছে অৰ্থাৎ এজন মানুহে যদি সিনেমা চাই ভাল পায় বা বিভিন্ন
ধৰণৰ মিষ্টেৰিয়াছ ঘটনাবোৰ এক্সপ্ল'ৰ কৰি ভাল পায় আৰু সেই মানুহজনৰ কিডনি এটা আনি যদি আন এজন এনেই জাষ্ট নৰ্মেল মানুহৰ গাত লগাই দিয়া হয় অৰ্থাৎ সেই মানুহজনে কিন্তু চিনেমা চাই ভাল নাপায় তো এই মানুহজনৰ কিডনিটো যদি সেই মানুহজনৰ গাত আনি দিয়া হয় তেনেহ'লে সেই মানুহজনেও লাহে লাহে এই চিনেমা চোৱা কামটো বা মিষ্টেৰিয়াছ ঘটনাৰ প্ৰতি যিটো ৰহস্যময় ঘটনাৰ প্ৰতি যিটো সেই মনটো যাব ধৰিব এই মানুহজনৰ কিন্তু আগত নগৈছিল আৰু এইটো কোৱা হয় চেলুলাৰ মেমৰি বুলি কাৰণ এইজন মানুহৰ যিটো কিডনি আছিল সেই কিডনিটো এইজন মানুহৰ তাত আহি গৈছে তো তাৰ বাবে এই মানুহজনৰ কিছুমান গুণ এই মানুহজনৰ তাত আহি যাব গতিকে আপোনালোকে নিশ্চয় মনত ৰাখিব এইটো ফেক্ট আৰু এতিয়া ফেক্ট নম্বৰ 7 কৈছো আপুনি এটিএম মেচিন দেখা পাইছে বা আপোনাৰ এটিএম কাৰ্ডো আছে আৰু আপুনি যেতিয়া এটিএমত পইচা ওলাবৰ কাৰণে এটিএমখন ভৰাই দিয়ে তেতিয়া আপুনি কেইটা নম্বৰ ডাইল কৰে নিশ্চয় জানে 4টা কিন্তু আগৰ সময়ত এটিএমত 6টা নম্বৰ আছিল আৰু এই 6টা নম্বৰৰ পৰা 4টা নম্বৰ কিয় হ'ল কাৰণ যিজন মানুহে এটিএম উলিয়াইছিল সেই মানুহজনে প্ৰথম 6টা নম্বৰ ৰাখিছিল কিন্তু সেই মানুহজনৰ যিজনী ওয়াইফ আছিল ওয়াইফজনে 6টা নম্বৰ মানে মনত ৰাখিব নোৱাৰিছিল তো মনত ৰাখিব নোৱাৰাৰ বাবে সেই মানুহজনে সেই এটিএমৰ নম্বৰটো 4টা ডিজিট কৰি দিলে অৰ্থাৎ এটিএমৰ পিন কোডটো 4টা ডিজিট কৰি দিলে মাত্ৰ তেওঁৰ ওয়াইফৰ কাৰণে আৰু তেওঁৰ ওয়াইফৰ কাৰণে আমি বা আমাৰ পৃথিৱীৰ ওয়াৰ্ল্ডৰ সকলোতে য'ত এটিএম আছে তাত আমি 4টা ডিজিটৰ সংখ্যা টাইপ কৰিব লাগে আমেজিং ফেক্টছ এইটো আৰু এতিয়া কৈছো ফেক্টছ নম্বৰ 8 আপুনি এখন বহি উলিয়াওক আৰু উলিয়াই 111111111 অৰ্থাৎ ওপৰত 9টা 1 আৰু তলত 9টা 1 অৰ্থাৎ 19 টাইমছ আৰু তলত ইনটু কৰি 19 টাইমছ যদি আপুনি মাল্টিপ্লাই কৰি দিয়ে তেনেহ'লে আপুনি যিটো ৰিজাল্ট পাব সেইটো হ'ব 1 2 3 4 5 6 7 8 9 আৰু তাৰ উল্টা 8 7 6 5 4 3 2 1 আৰু আপোনাৰ যদি বিশ্বাস হোৱা নাই তেনেহ'লে আপুনি বহি উলিয়াই কৰি চাব পাৰে এইটো ফেক্টছ আৰু যদি আপোনাৰ লাগে যে এইটো অসম্ভৱ কথা 1 2 3 4 কেনেকৈ যাব পাৰে আৰু উল্টাকৈ কেনেকৈ আহিব পাৰে এইটো হৈ গৈছে মই চাইলো অলপ আগত কৰি তো আপুনিও কৰি চাব পাৰে আপোনাৰ বহিত 9টা 1 পূৰণ 9টা 1 যদি উত্তৰটো আপুনি পায় তেনেহ'লে তলত কমেন্ট কৰি জনাই দিব আৰু এতিয়া কৈছো 9 নম্বৰ ফেক্টছ আৰু সেইটো হ'ল আমাৰ মানুহৰ চকু যদি এজনী ইগলৰ নিচিনা হলে হয় অৰ্থাৎ ইগল চৰাইৰ নিচিনা যদি আমাৰ চকুবিলাক হলে হয় তেনেহ'লে আমি ওপৰত বহু ওপৰত যদি এৰোপ্লেনেৰে গৈ থাকোতে এৰোপ্লেনৰ খিৰিকীৰে তললৈ চালোহেঁতেন তেনেহ'লে আমি মাটিত থকা যিবোৰ পৰুৱা আছে সেই পৰুৱাবোৰো দেখা পালোহেঁতেন অৰ্থাৎ আমাৰ চকুৰ পাৱাৰটো ইমান বাঢ়ি গ'লহেঁতেন যিহেতু আমাৰ মগজুৰ পাৱাৰটো বহুত বেছি নিশ্চয় আপোনালোকৰ এই ফেক্টছটো ভাল লাগিল আৰু এতিয়া অন্তিম ফেক্টছ অৰ্থাৎ 10 নম্বৰ ফেক্টছটো কৈছো সেইটো হ'ল যে জৰ্ডন আৰু ইজৰাইল নামৰ ঠাইটুকুৰাৰ মাজত এটা সাগৰ আছে যাৰ নাম হ'ল ডেড চি আৰু এই ডেড চি নামৰ সাগৰটোত যদি আপুনি কেনেবাকৈ পৰি যায় বা আপুনি যদি পৰি গৈ আপোনাৰ ভাব হয় যে আপুনিতো সাঁতুৰিব নাজানে তেনেহ'লে আপোনাৰ মৃত্যু নিশ্চিত কিন্তু সেই সাগৰটোত তেনেকুৱা নহয় কাৰণ আপুনি যিমান টাইমে তাত থাকে আপুনি তাৰ ওপৰত ভাহি থাকিব কাৰণ সেই সাগৰটোত 9 গুণ বেছি নিমখ আছে নৰ্মেল সাগৰতকৈ আৰু বেছি নিমখ থকাৰ বাবে সেই সাগৰটোৰ পানীৰ যিটো ওপৰলৈ দিয়া বল সেই বলটো বহুত বেছি আৰু তাৰ বাবে মানুহ এজনক সেই সাগৰৰ পানীখিনিয়ে ভাহি ৰাখিব পাৰে অৰ্থাৎ ভহাই ৰাখিব পাৰে ওপৰত অৰ্থাৎ আপুনি যদি সাঁতুৰিব নাজানে তেনেহ'লে আপুনি সেই সাগৰটোত যাব পাৰে জৰ্ডন আৰু ইজৰাইলৰ মাজত থকা ডেড চি নামৰ সাগৰটোৰ ভিতৰত আৰু তাত গ'লে আপোনাৰ যিটো পানীত সাঁতুৰি থকাৰ যিটো মন বা আপুনি যিটো পানীত ভাহি থাকিব বুলি ভাবে কিন্তু আপুনি এতিয়াও সাঁতুৰিব পৰা নাই সেই সপোনটো আপোনাৰ নিশ্চয় পূৰণ হ'ব তো নিশ্চয় আপোনাক আজি 10টা ফেক্টছ গম পালে তো এনেকুৱা ধৰণৰ ফেক্টছ যদি আপোনাক আৰু লাগে তেনেহ'লে তলত কমেন্ট কৰি জনাই দিব আৰু লগতে আজি 50টাতকৈ বেছি লাইকৰ টাৰ্গেট কমপ্লিট কৰি দি দিব কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' মই আৰু লৈ আহিবলৈ চেষ্টা কৰি থাকিম তো আজিলৈ মানে বাই বাই